গুড মৰ্ণিং এভৰিৱান। মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। এয়া ৰাতিপুৱা মই গা পা ধুই আহিলোঁ। বাহিৰৰ কামখিনি গোটেই শেষ হৈ গ'ল। এতিয়া ভাতটো বনাব লাগে। এয়া হাজবেণ্ড শুই উঠাই নাই। যোৱাকালি ৰাতি আহি পোৱাত অকণমান দেৰি হৈছে, সেইকাৰণে আজি অকণমান দেৰিকৈ ডিউটিত যাব। এয়া চাকি গছি জ্বলাই লওঁ প্ৰথমতে। এয়া মুগ ভিজাই ৰাখিছিলোঁ, এইখিনি আমি চব্জি বনাম। আৰু এয়া হ'ল মোৰ মুৰ্গীৰ কণী। এয়া চব্জিখনত এতিয়া তেল মাৰি লওঁ, মানে বইল হ'বলৈ দি গৈছিলোঁ মই। এনেকৈ মুগৰ চব্জি বনাই খালে বহুত টেষ্টি লাগে। এয়া হৈ গ'ল মোৰ চব্জি, আৰু এইফালে কল আৰু আলু কাটি থৈছোঁ, এইখিনি ফ্ৰাই কৰি লওঁ। কল ভাজি, এইফালে কণীৰ চব্জি মুগৰ লগত, আৰু এয়া হ'ল ভাত। এতিয়া ভাতটো খাই লওঁ। গুণ যোৱাকালিৰে মাছ আছে, ভাবিছোঁ আজি মাছৰ লগত নৰসিংহ মানিমুনিৰ চব্জি খাম। সেইকাৰণে এয়া নৰসিংহ নিব আহিছোঁ। চাওকচোন ইমান ধুনীয়া কোমল কোমল পাত ওলাইছে। পাত কেইটামান ছিঙি ল'লোঁ মই। মানে আমাৰ কেম্পাছত নাই, সেইকাৰণে অকণমান ৰাস্তাৰ ফালে আহি ল'লোঁ। এতিয়া 3টামান বাজিছে, মই অকণমান সোনকালে যোগাৰখিনি কৰি থ'লোঁ।
এয়া ফুল ফুলিছে নেকি নাজানো নৰসিংহৰ। এয়া ধুনীয়াকৈ এইখিনি বাছি ল'লোঁ। এইফালে এয়া মানিমুনি তুলিব আহিছোঁ। চাওকচোন ইমান ধুনীয়াকৈ গজিছে। আৰু এয়া মানিমুনিখিনিও তুলি আনিলোঁ। এইখিনি ভালকৈ ধুই লওঁ। এইফালে এইখিনি হ'ল ভেদাইলতা, মানিমুনি আৰু নৰসিংহ। আৰু এইখিনি মই ধুনীয়াকৈ বটি ল'লোঁ। এইফালে চব্জিৰ কাৰণে 2টা আলু, 1টা বিলাহী, আদা, নহৰু আৰু পিঁয়াজ লৈ লৈছোঁ। এয়া গোটেইখিনি ৰেডি কৰি ল'লোঁ। চব্জিটো সোনকালে বনাই থওঁ। যিহেতু যোগাৰখিনি কৰি ল'লোঁ সেইকাৰণে এতিয়াতে বনাই থওঁ। আৰু এয়া হ'ল মাছ। আৰু মই বেলেগ মছলা একো নিদিওঁ, অকল পিঁয়াজ, আদা, নহৰুৱে দিম। গোন্ধটো বহুত ধুনীয়া ওলাইছে আৰু খাবলৈও টেষ্টি হ'ব। কাৰণ নৰসিংহ মানিমুনিৰ চব্জি এনেও বহুত ভাল লাগে। মাছ কেইপিচো দি দিলোঁ। আৰু এয়া মোৰ চব্জি ৰেডি হৈ গ'ল। ফুলকেইপাহ চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। দেখিলে ভাল লাগি যায়। আৰু এইকেইটাতো আকৌ বেছি মৰম লাগে। নামটো কিন্তু মই নাজানো দেই। গোটেইকেইটাৰে কালাৰ অকণমান বেলেগ বেলেগ, বহুত মৰম লাগে। এয়া চাওক। ঘৰৰ সন্মুখত এনেকৈ ফুল থাকিলে বহুতেই ভাল লাগে। এয়া চাওকচোন, এইটো কালাৰ আৰু বেছি মৰম লাগিছে। আৰু এয়া দোকানলৈ গৈ আছোঁ আৰু আগে আগে চাওকচোন পাপু গৈ আছে। মানে মই ক'তো অকলে যাব নোৱাৰোঁ, মোৰ আগতে সি ওলায়। পাপু। ফুচকা বনাবৰ কাৰণে গোটেইখিনি ৰেডি কৰি লৈছোঁ। এইফালে মটৰ, আলু, পিঁয়াজ, জলকীয়া, বাদাম, কেঁচা মগু গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু এইফালে টেঙা পানীৰ কাৰণে মই ইয়াতে দিছোঁ সুঠি টেঙা, মানে মোৰ তেতেলী টেঙা নাই, সেইকাৰণে এইটো টেঙাই তিয়াই ৰাখিছোঁ দুপৰীয়াতে। ইয়াৰে পানীটো বনাম। চাটনিত দিবৰ কাৰণে এয়া মই ধনিয়া, জলকীয়া, আদা, নহৰু এইখিনি দি দিছোঁ। এইখিনি মিক্সিত মাৰি ল'লোঁ। এতিয়া টেঙা পানীটো ধুনীয়াকৈ বনাই লওঁ। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। খাবলৈও বহুত টেষ্টি হৈছে দেই।
টেষ্টি। ইয়াৰে ওপৰত অকণমান ধনিয়া কাটি দিওঁ। আৰু এইটো পানীপুৰি পেকেট কিনি আনিছোঁ। জুইটো কমাই দিওঁ অলপ। এয়া ৰেডি হৈ গ'ল। এয়া টেঙা পানী আৰু এইটো কোনো শুৰু কৰা। পানী কমকৈ লোৱা, বহুত টেঙা হৈছে। টেষ্টি। মোক দিয়া এটা। তোমাকে দিম ৰ। এয়া আমাৰ ৰাতিৰ ভাত ৰেডি হৈ গ'ল। এয়া হ'ল উৰহি আলু ফ্ৰাই আৰু নৰসিংহ ভেদাইলতাৰ জোল মাছৰ লগত। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।